তোমাৰ লগৰ আৰু কোনোবা তাত আছে নেকি এনেকুৱা ধৰণৰ ক্ল'জ ৰিলেশ্যন থকা তাত? আৰু বহুত মানুহ অসমলৈ আহিবলগীয়া তেওঁলোকে শুনিছোঁ আৰু দেখাতে তুমি ইউক্ৰেইনৰ কোনটো ফালে আছিলে মানে নাম কি নহয় তুমি নাম কি কোন চনত পঢ়ি আছিলা আৰু কোন ছেমিষ্টাৰ थोड़ा खुल के बोलिए তাত মানে যুদ্ধৰ প্ৰভাৱ এতিয়ালৈকে পৰা নাই এতিয়ালৈকে আমাৰ জেগাটো পৰা নাছিলে এতিয়া কি হয় মানে য'ত যুদ্ধ হৈছে তাত তোমাৰ আমাৰ অসমৰ ফ্ৰেণ্ড তোমাৰ কোনোবা আছে নেকি তো কিবা গভৰ্ণমেণ্টক কিবা জনাব ক'ব বিচাৰিবা কেনেদৰে গভৰ্ণমেণ্টে কি সহায় কৰিছে একেটা দিন থকা খোৱাত কিবা এটা অসুবিধা হৈছে কৈ দিয়া তাতো ৰেচন পাতি চব ঠিকে আছে আৰু লগৰ কিমানমান টকা যেন অনুমান কৰিব পাৰি এতিয়া তোমালোকৰ বেটছৰ ইণ্ডিয়া আৰু তাৰ যি ভয়াৱহ পৰিৱেশ তাতেতো ইণ্ডিয়ান ছাত্ৰ ছাত্ৰী বহুত আছে আৰু অসমৰ ছাত্ৰ ছাত্ৰী কিমান আছে নিশ্চয় আহিব পৰা নাই আজি আহি কেনেকুৱা লাগিছে নিজৰ ঘৰলৈ আহিব পাৰিলা কথা ছোৱালীটো ডিচেম্বৰত গৈছিলে তোমাৰ হেৰিত এই বুকোভিনিয়ান ষ্টেট মেডিকেল ইউনিভাৰ্চিটিত মানে MBBS-ৰ কাৰণে বছৰ 2 মাহ হৈছে মাত্ৰ নিজে ভালকৈ ছেটেল হৈছে আৰু এইবোৰ যুদ্ধ আৰম্ভ হ'ল গতিকে এইটো বৰ দুখৰ কথা যে ইমান এনেকুৱা ধৰণৰ অৱস্থাত যিটো ইমান চিভিলাইজড গোটেইখন এনেকুৱা বৰ ব্যৱহাৰ যিটো দেখা গৈছে এইটো সঁচাই দুখনীয় আৰু এইটো ভাগ্য ভাল যে আমাৰ ল'ৰা ছোৱালীখিনি ঘূৰি আহিছে কিন্তু কিমান ল'ৰা ছোৱালী তাতে ফচি আছে এতিয়ালৈকে সিহঁতক খোৱাৰ অভাৱ হ'ব এতিয়া লাহে লাহে সিহঁতৰ মূৰৰ ওপৰত মিছাইল পৰি আছে গতিকে বস্তুটো ভাবিলে বৰ দুখ লগা অৱস্থা গতিকে মানে ইণ্ডিয়ান গভৰ্ণমেণ্টক ৰিকুৱেষ্ট যাতে এনেকৈ গোটেইখিনি ল'ৰা ছোৱালীক ভালকৈ লৈ আহে সেইটোৱে বিচাৰোঁ আৰু ছোৱালীটোৰ নামটো কি হয় মোৰ ছোৱালীৰ নাম কৃতিকা বাচন দেউতা কি কয় দেউতাৰ নাম দেউতাকৰ নাম বসন্ত বৰা আপোনাৰ নাম হীৰামণি শইকীয়া ঘৰত আমাৰ লক্ষ্মীনগৰ